मुसलपुराव गासै सा 591 फोरोंगिरिफोरनो थिसनथाइ बिलाइ गथायदों। प्रमद बर' दैदेननाय बिटिसि सरकारा दिनै फिन सा 591 फोरोंगिरिफोरनो थिसनथाइ बिलाइ गथायदों। दिनै बाक्सा जिल्ला सदर मुसलपुराव मोनसे हाबाफारि खुंनायनि गेजेरजों बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ फोरोंगिरिफोरनो थिसनथाइ लाइखौ गथायनानै होयो। गिबि खोलोबाव बिटिसिनि सोलोंथाइ बिफाना सा 301 फोरोंगिरिफोरनो थिसनथाइ लाइ गथायनायनि उनाव दिनै फिन सा 591 फोरोंगिरिफोरनो थिसनथाइ लाइखौ गथायनाय जायो। गुबुन फारसेथिं बिटिसि ओनसोलाव 2015 मायथाइयाव थिसनथाइ मोननाय 6 दानारि टेट फोरोंगिरिफोरनो थिसनथाइ होनायनि थाखाय थाबैनो जरखा टेट आनजाद खुंनाय जागोन होननानै बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ मिथिहोयो। दिनैनि बे हाबाफारियाव रायजो सरकारनि मन्त्रि उरखावगोरा ब्रह्म, मावफुं सोद्रोमा राकेश ब्रह्म, डनसाम दास, रनजित बसुमतारीजों लोगोसे माखासे गागि सुबुंफोराबो बाहागो लादोंमोन। 1999 চনত যেটো এলপি আৰু ইউপি চাকৰি দিয়া হৈছিলে সেই চাকৰিটো মাজতে বহুতখিনি কন্ট্ৰভাৰ্সি হৈছিলে। কিছুমানে কৈছে এইটো ইলিগেল, কিছুমানে লিগেল, তেনেকা বহুতখিনি কেতিয়াবা ইয়াৰ গোটেইকেইটা প্ৰক্ৰিয়াটো ড্ৰপ কৰি দিয়া হৈছে, তেনেকা চলি আছিলে। আৰু যোৱা চৰকাৰৰ দিনত ইয়াৰ ওপৰত ইনকুৱাৰী দিছিলে, ইনকুৱাৰী ৰিপৰ্টটো নেগেটিভ আহিছিলে। তেনেকুৱা এটা প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি চলি আছিলে। ইয়াৰ পিছত আমাৰ চৰকাৰ অহাৰ পিছত আমি চালোঁ যে এই প্ৰক্ৰিয়াটো কেনেকৈ হ'ব, আৰু এই কথাটো লৈ আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা কৰিলোঁ, আৰু তেখেতে আমাক গাইড কৰিলে যে তেখেতৰ গাইডেন্স লৈ পেলাই আজি আমি 99ৰ যিসকল শিক্ষক ইয়াৰে যি 1009 SIU পোৱা হৈছিলে, ইয়াৰ মেক্সিমাম আজি মানে 591, আৰু এমাহমান আগত আমি প্ৰায় 302 আমি দিছিলোঁ, আৰু এতিয়ালৈকে প্ৰায় 977 এপইণ্টমেণ্ট দিয়া হ'ল। আৰু কিছুমান 84 জন ইয়াত কিছুমান খেলিমেলি আছে, পিছত এপইণ্টমেণ্ট পোৱা দুটা SIU হোৱা সেইখিনি আমি 84টা আমি এইটো ড্ৰপ কৰিছোঁ, আৰু ইয়াৰ ওপৰত পুনৰ বিবেচনা কৰা হ'ব। গতিকে মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। 1999 চনৰ পৰা সেই শিক্ষকসকলে কিছুমানে চিনচিয়াৰলি ডিউটি কৰি আছিলে, বহুতে কৰা নাই, আৰু বিভিন্ন আন্দোলন তেখেতসকলে লৈছিলে সময়ত। কিন্তু এতিয়া আমি তেখেতসকলক ৰেগুলাৰ কৰাৰ কাৰণে আজি প্ৰক্ৰিয়াটো সমাপ্ত কৰিলোঁ, আৰু আশা ৰাখিছোঁ তেখেতসকলে গৈ নিজৰ বিদ্যালয়ত ভালকৈ শিক্ষাদান কৰিব। আৰু আমাৰ যিবিলাক বিদ্যালয়ত শিক্ষকৰ অভাৱত ভাল এটা পৰিৱেশ নাছিলে, ভাল শিক্ষাদান কৰা হোৱা নাছিলে, সেই বিদ্যালয়বিলাকে ভালকৈ শিক্ষাদান কৰিব পাৰিব। 2015 চনত বিটিসি যিসকল টেট শিক্ষকক নিযুক্তি দিয়া হৈছিল 6 মাহৰ বাবে, সেইসকলক ৰেগুলাৰ কৰাৰ কাৰণে প্ৰক্ৰিয়া আমি বহুত স্পীডত আমি লৈছিলোঁ আমাৰ চৰকাৰ অহাৰ লগে লগে। কিন্তু যেতিয়া CTET-সকলে কেছ কৰিলে হাইকোৰ্টত, তেতিয়া হাইকোৰ্টে এটা স্থগিত কৰাৰ কাৰণে ৰায় দিলে, সেইমতে আমি স্থগিত কৰিছোঁ। এতিয়া কেছটো প্ৰায় ডিছমিছ হ'ল, কিন্তু এনেকুৱা এটা আমাক গাইড কৰিলে যে স্পেচিয়েল টেট পাতক, আৰু তেতিয়াহে সেইটো মানে কি আছে টেট শিক্ষকসকলক মানে চাকৰি দিব পাৰিব। গতিকে আমি টেট পাতিবলৈ অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক আপিল কৰিছোঁ, আৰু সেইমতে এটা প্ৰক্ৰিয়া হৈ আছে। মই আশা ৰাখিছোঁ যে কম সময়ৰ ভিতৰত টেট পাতিব পাৰিব, আৰু লগে লগে তেখেতসকলৰো আমি এপইণ্টমেণ্টটো দিব পাৰিম। চাওক, হাগ্ৰামা মহিলাৰী প্ৰমদ বড়ো এইটো নিজৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে। তেখেতে আহিছিলে পলিটিক্স কৰিবলৈ, তো পলিটিক্স কৰি আছিলে। মই আহিছোঁ ৰাইজৰ কাম কৰিবলৈ। তো কোনোবা বিশ্বাস কৰক নকৰক, যিকেইদিন থাকিম ৰাইজৰ কাম কৰিম, ৰাইজৰ সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু শাসনত থাকি যিটো আমাৰ এটা ক্ষুদ্ৰ কাউন্সিল হয়, তথাপিতো যিখিনি কাম কৰিব পাৰোঁ, কোনো কাম পেণ্ডিং কৰি নাৰাখোঁ, ৰাইজৰ কাৰণে চিনচিয়াৰলি কৰিবলৈ চেষ্টা কৰিম।